ফ্ৰেণ্ডছ তোমালোকে কেনে আছে আশা কৰোঁ ভালে আছে তো আজিৰ ভিডিঅ'টো চাব পাৰে ইয়াতে পাহাৰত আহিছোঁ আমি মানে এখন গোট বুলি যে কয় মহিলাবিলাকে যে গোটত কি কৰে সেইবিলাকত মামাই 10,000 টকা দিব হিমন্তৰ মামা 10,000 টকা দিব তাৰ কাৰণে গাছবিলাক যে দিছিল গছবিলাক সেই গছবিলাক ফটো মাৰি দিব লাগে এখন ফৰ্ম দিছে এইখন ফৰ্মত পাছপোৰ্ট সাইজৰ ফটো লাগে তো ইয়াতে আমি আহিছোঁ মাহী ঘৰত আহি আনা ইয়াতে গছৰতে ফটো উঠিব তো ফটোখন লৈ কেনে আৰু আমাৰ ইয়াত যাব লাগিব পাচনিয়াত কপি কৰি আনিব লাগিব তো আমি ফটো কপি কৰি আনিম আনি সেনা পাছপোৰ্ট যে এইখন পাহাৰৰ পূৰা ৰিভিল কৰিব লাগে কমেণ্ট কৰি জনোৱা মই এখন পাহাৰ ৰিভিল কৰি দেখাব চেষ্টা কৰিম আহি অলপ অলপ দেখাম চাওঁ এইখন মানুহৰ ঘৰ সবৰে ফুল এইখন চাই আছে না তলপিনে এইখন মাহীৰ ঘৰ তো ইয়াতে ঘৰবিলাক ইয়াতে আছোঁ তো আমাৰ ফটো উঠোৱা হ'ল তাৰপিছত আমি যাম পাচনিয়াত তো বাইকখন চাবিখন অন কৰিলোঁ তাৰপিছত বাইকখন ষ্টাৰ্ট দিয়া হ'ল তো ফটোবিলাক হোৱাটছআপত দিলোঁ তাই বনাই আছে ফটো কপি কৰি হেনা আমি তো ঘৰতে আহি পালোঁ তো এইবাৰ আজি মই ভাবি আছোঁ যে তো ইয়াতে ভাল নালাগে এইখিনি জেগাত ভাবিলোঁ মোৰ ৰুমত লৈ যাওঁ তো আজি মোৰ ৰুমখন পূৰা ছেট আপ কৰিম ইখন কম্পিউটাৰবিলাক তো সেইটো ৰুম যে আছে সেইটো ৰুমত লৈ যাম তো চাই থাকক কেনেকৈ থওঁ এইবিলাক লৈ যাই আছোঁ আমি তো পূৰা ইয়াতে আনিলোঁ এবাৰ ফিটিং কৰিম চাবৰে কেনেকৈ ফিটিং কৰোঁ ফিটিং কৰা হ'ল সেইটো লগাম তাৰপিছত কণ্ডিশ্যন এখন চাব পাৰে